ইউটিউব চেনেল লেটছ নলৈ সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিওটো আলোচনা কৰিবলৈ লৈছো 8 ডিসেম্বৰ 2019 তাৰিখে অনুষ্ঠিত সিটেটৰ অসমীয়া দ্বিতীয় প্ৰশ্ন কাকত ভাষা 2 ল্যাঙ্গুৱেজ 2 পেপাৰ 2 ইয়াৰে 121 ৰ পৰা 150 লৈ প্ৰশ্নসমূহৰ সমাধান কৰিছো ভিডিওটো আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 121 ৰে দশাৱতাৰৰ মূৰ্তি আৰু ভাস্কৰ্য কোড দেখা গৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব 1 ৰংঘৰ নেক্সট কোৱেশ্চন নম্বৰ 122 লক্ষ্ণৌৰ ভুলভুলাৰ লগত সাদৃশ্য আছে লক্ষ্ণৌৰ ভুলভুলাৰ লগত সাদৃশ্য আছে তলতল ঘৰৰ অৰ্থাৎ তলাতল ঘৰৰ নেক্সট 123 123 শিৱসাগৰ পুখুৰীৰ পাৰত কেইটা দৌল আছে ইয়াৰ শুদ্ধ অপচনটো হ'ব 2 তিনিটা নেক্সট 124 আকাশলংঘী জয়দৌল বুলি কওঁতে আকাশলংঘী শব্দটো এটা বিশেষণ নেক্সট 125 ৰংঘৰত সিমেন্ট ৰূপে কিহৰ ব্যৱহাৰ কৰা হৈছিল বুলি পাঠটিত অনুমান কৰা হৈছে শুদ্ধটো হ'ব 2 ৰঙামাটি হ'ব ইয়াৰ শুদ্ধ অপচন নেক্সট 126 জয়সাগৰ পুখুৰীৰ পানী সেইদিনা নীলা দেখা গৈছিল কাৰণ আকাশত সেইদিনা মেঘ নাছিল আৰু নীলা মেঘৰ ছাঁ আহি পুখুৰীৰ পানীত পৰিছিল অপচন 4 হ'ব ইয়াৰ শুদ্ধ অপচন নেক্সট 127 আহোম স্বৰ্গদেৱে ৰংঘৰত উঠি কি কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব 1 কুকুৰা যুঁজ মহ যুঁজ আদি চাইছিল নেক্সট কোৱেশ্চন নম্বৰ 128 তলৰ উক্তি দুটাৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ বিকল্পটো চিনাক্ত কৰা 1 নং উক্তি ৰংঘৰ আৰু তলাতল ঘৰ ৰাস্তাৰ দুটা বিপৰীত ফালত অৱস্থিত 2 নং উক্তি ৰংঘৰটো দেখাতে ওখ যেন লাগে ইয়াৰ শুদ্ধ অপচনটো হ'ব 2 1 শুদ্ধ 2 অশুদ্ধ বন্ধুসকল আপোনালোকে চাই আছে লেটছ নো ইউটিউব চেনেল এই প্ৰশ্ন যিবিলাক সমাধান চাই আছে প্ৰশ্নৰ সিটেটৰ দ্বিতীয় প্ৰশ্ন কাকত ভাষা 2 ৰ প্ৰশ্ন আপোনালোকে শুনি সমাধানবিলাক চাই আছে এয়া এফ সিৰিজৰ প্ৰশ্ন বাকি সিৰিজসমূহৰ লগত যেহেতু প্ৰতিটো প্ৰশ্নই মিল আছে বাকি সিৰিজসমূহও মিলাই চাব পাৰে যদি মোৰ ভিডিওটোৱে আপোনালোকৰ সিটেটৰ অগ্ৰগতি চোৱাত সহায় কৰিছে তেন্তে লাইক কৰিব অন্যান্য বন্ধুসকলক চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথম চাইছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ল'ব যাতে ভিডিও আপলোড কৰাৰ লগে লগে আপুনি চাব পাৰে সমাধানসমূহত কিছু কনফিউজন থাকিব পাৰে আৰু ই অতিকৈ স্বাভাৱিক যদি আপোনাৰ কোনো কনফিউজন আছে তেন্তে 2 এদিন অপেক্ষা কৰক কিছুদিন পিছতেই অফিচিয়েল এনসাৰ কি প্ৰকাশ পাব তাৰ পৰা আপুনি সেই 2 এটা প্ৰশ্নৰ সঠিক উত্তৰেৰে আপুনি নিজৰ কনফিউজনখিনি ক্লিয়াৰ কৰিব পাৰিব জাস্ট এই ভিডিওটো আপোনালোকৰ অগ্ৰগতি পৰীক্ষা কৰাৰ কাৰণেহে প্ৰস্তুত কৰা হৈছে আগবাঢ়িছো পৰৱৰ্তী কোৱেশ্চনলৈ 129 মেম্বাৰ উপৰি মেচুকাত আন কি জনজাতিৰ লোক থাকে ইয়াত শুদ্ধ অপচনটো হ'ব 3 বড়ি নেক্সট কোৱেশ্চন নম্বৰ 130 লাখাং কি লাখাং
হৈছে পূজাৰ কোঠা অপশন 2 হ'ব ইয়াৰ শুদ্ধ অপশন নেক্সট 131 মেম্বাৰ সকল মহাজানী বৌদ্ধ হেহে দয়া মৈত্ৰী পৰোপকাৰ আৰু অহিংসা তেওঁলোকৰ চৰিত্ৰত প্ৰতিফলিত হয় এই বাক্যটো জটিল বাক্য গতিকে ইয়াৰ শুদ্ধ অপশনটো হ'ব 1 জটিল বাক্য নেক্সট 132 মেম্বাৰসকলৰ পূৰ্ব বাসস্থান কি মেম্বাৰসকলৰ পূৰ্ব বাসস্থান হৈছে তিব্বত অপশন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 113 হিৰি নামৰ ঠাই টুকুৰা পৰ্যটক গৰাকীয়ে পাইছিল ইয়াৰ শুদ্ধ অপশনটো হ'ব ৰিগুৰ আগত গতিকে 2 হ'ব ইয়াৰ শুদ্ধ অপশন নেক্সট 134 হৰপিল ৰাস্তা বুলি কোৱাত হৰপিল মানে কি হৰপিল মানে হৈছে সাপৰ দেহৰ দৰে ফাঁচ লগা নেক্সট 135 তেওঁলোকৰ থকাৰ ব্যৱস্থা কোনে কৰিছিল যে তেওঁলোকৰ থকাৰ ব্যৱস্থা বেংগিয়া মেমে ইয়াৰ শুদ্ধ অপশনটো হ'ব 1 বেংগিয়া মেমে নেক্সট 136 তলৰ কোনটো উৎপাদন পদ্ধতিৰ প্ৰডাক্ট এপ্ৰোচৰ বাবে শুদ্ধ নহয় ইয়াৰ শুদ্ধ অপশনটো হ'ব 4 ই সম্পূৰ্ণভাৱে শিক্ষক কেন্দ্ৰিক শুদ্ধ অপশনটো হ'ব 4 137 এগৰাকী শিক্ষকে উৎপাদন পদ্ধতিৰ প্ৰডাক্ট এপ্ৰোচ দৃষ্টিৰে লিখনৰ কাৰ্য সূচনা কৰিবলৈ যাওঁতে তলৰ কোনটো ব্যৱহাৰ কৰিব নালাগে ইয়াৰ শুদ্ধ অপশনটো হ'ব টুকা শ্ৰুতলিপি দিয়া ইয়াৰ শুদ্ধ অপশনটো হ'ল 1 নেক্সট কুৱেশ্যন নম্বৰ 138 ভাষা শিক্ষণৰ শ্ৰেণীকোঠাত চৰিত্ৰ ৰূপায়ণ ৰোল প্লে এটা অত্যাৱশ্যকীয় অংশ হোৱা উচিত কাৰণ ই ছাত্ৰ ছাত্ৰীক ভাষাৰ অৰ্থপূৰ্ণ ভাৱ বিনিময়ৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰে অপশন 3 হ'ব শুদ্ধ অপশন ই ছাত্ৰ ছাত্ৰীক ভাষাৰ অৰ্থপূৰ্ণ ভাৱ বিনিময়ৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰে ইয়াৰ পিছত আহিছো 139 যেতিয়া এটা শিশুক এটা নিৰ্ধাৰিত বিষয়ক লৈ এটা চুটি কবিতা লিখিবলৈ দিয়া হয় তেতিয়া তেওঁ ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ অপশনটো হ'ব 4 সৃজনীমূলক চিন্তা নেক্সট 140 শিক্ষাৰ্থীক এগৰাকী ভাল পাঠক ৰূপে গঢ়ি তুলিবলৈ শব্দ ভাণ্ডাৰ সমৃদ্ধকৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন তলৰ কোনটো কৌশল শব্দ ভাণ্ডাৰ সমৃদ্ধকৰণৰ বাবে উপযুক্ত বিবেচিত হ'ব পাৰে ইয়াৰ শুদ্ধ অপশনটো হ'ব 3 শিক্ষাৰ্থীয়ে শব্দ এটাৰ প্ৰয়োগ প্ৰসংগৰ আধাৰত অৰ্থ অনুমান কৰিবলৈ শিকিব লাগে ইয়াৰ শুদ্ধ অপশনটো হ'ব 3 নেক্সট 141 এগৰাকী শিক্ষকে শিক্ষাৰ্থী এগৰাকীক পৰ্যবেক্ষণ কৰি তেওঁৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ টোকা সংৰক্ষণ কৰিছে ইয়াক কোৱা হয় পত্ৰাধাৰ বা পৰ্টফলিঅ নেক্সট কুৱেশ্যন নম্বৰ 142 তলৰ কোনটো সফল কথন অনুশীলনৰ এটা লক্ষণ ইয়াৰ শুদ্ধ অপশনটো হ'ব 1 শিক্ষাৰ্থীক বাৰ্তালাপ কৰিবলৈ সুযোগ প্ৰদান কৰা অনুশীলন নেক্সট 143 ভাইগটস্কিৰ মতে ভাষা শিকাৰ ক্ষেত্ৰত ডেছ হৈছে এটা অত্যাৱশ্যকীয় উপকৰণ ভাইগটস্কিৰ মতে সামাজিক বাৰ্তা বিনিময় অৰ্থাৎ অপশন 4 হ'ব ইয়াৰ শুদ্ধ অপশন নেক্সট 144
কোনটো কাৰ্যই কথন কৌশল অভ্যাসক বেছিকৈ সহায় কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 2 শিক্ষাৰ্থীয়ে প্ৰদত্ত সূত্ৰৰ আধাৰত নিজৰ ধৰণেৰে কাহিনী কোৱা নেক্সট 145 পঠনৰ কোনটো পৰ্যায়ত শিক্ষাৰ্থীয়ে পূৰ্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞান তথা শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হয় পঠন while reading অৰ্থাৎ অপশ্যন 1 হ'ব ইয়াৰ শুদ্ধ অপশ্যন while reading পঠন অৱস্থা বুধবাদীসকলৰ মতে শিশুৱে তেতিয়াহে ভাষা সফলতাৰে শিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 3 যেতিয়া শিক্ষকে ছাত্ৰ ছাত্ৰীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কাৰ্যসমূহ কৰিবলৈ উৎসাহিত কৰে নেক্সট 147 এগৰাকী ভাল শ্ৰোতাই অপশ্যন 1 হ'ব ইয়াৰ শুদ্ধ অপশ্যন এগৰাকী ভাল শ্ৰোতাই কিদৰে অভিপ্ৰেত উদ্দেশ্য ব্যৱহৃত হৈছে চিহ্নিত কৰিব পাৰে নেক্সট 148 বিস্তৃত অধ্যয়নে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ ধাবিত কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4 অচিনাকি শব্দৰ অৰ্থ উদ্ধাৰ কৰাৰ প্ৰতি নেক্সট 149 এগৰাকী শিক্ষকে লেহৰ বিষয়ে এটা পাঠ আৰম্ভ কৰিবলৈ লৈছে পাঠটো আৰম্ভ কৰাৰ পূৰ্বে তেওঁ তলৰ চিত্ৰটো ব্লেকবোৰ্ডত আঁকি লৈ আলোচনা আৰম্ভ কৰিছে শিক্ষকে অঁকা এই ছবিখন হৈছে ধাৰণাৰ মেপ অপশ্যন 1 মোৰ মতে ধাৰণাৰ মেপ নেক্সট 150 শিক্ষাৰ্থী এগৰাকীয়ে সফলতাৰে লিখিবলৈ শিকে তেতিয়া যেতিয়া লিখন পাঠটো শিশু উপযোগী আৰু অৰ্থবহ হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1 বন্ধুসকল আপোনালোকে চাই আছে ইউটিউব চেনেল লেটছ নো ভাল লাগিলে লাইক কৰিব অন্যান্য বন্ধুসকলক চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব আৰু যদি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন টিপি থৈ দিব যাতে পৰৱৰ্তী এনেকুৱা ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপুনি পাই যায় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ